আজি মই আহিছোঁ যোৰহাটৰ এটা শ্ব'ৰুমত, যিটো ছেকেণ্ড হেণ্ড শ্ব'ৰুম হয়, য'ত বাইক আৰু কাৰ পোৱা যায়। চ' কি বাইকছ আছে আৰু কি কাৰ আছে সকলোখিনি আপোনালোকক দেখাম। এজন দাদা আছে, দাদাজনে হেল্প কৰিব। চ' দাদাজনক প্ৰথমতে লগ পাই দিছোঁ আপোনালোকক। চবত চিনাকি হ'লেও প্ৰথমতে দাদাৰ নামটো কৈ দিয়ক। তিলক। আৰু এই শ্ব'ৰুমটোৰ এড্ৰেছটো কৈ দিয়ক। আৰু কিবা EMI অপশ্যন আছে নেকি? EMI গাড়ীতে থাকে, বাইকত ফ'ৰ হুইলাৰ লগত থাকে। আৰু বাইক কিমান আপোনাৰ ল' বাজেট কিমান? এতিয়া কোনোবাই ধৰি লওক ধুনীয়াখনে যদি লম বুলি ভাবে, ইমানটো পইচা নাথাকে, বাইক গাড়ী মানে ষ্টাৰ্ট কৰা নাই দুদিনমান পিছত কৰিম। ত' বলক এতিয়া এইটো যে আপোনালোকক দেখাই আছোঁ কি বাইক আছে। পৰা আৰম্ভ কৰি যাওঁ। এতিয়া প্ৰথমৰ পৰা পালচাৰখন আছে, পালচাৰখনৰ পৰা আৰম্ভ কৰি যাওঁ। 85,019 হয়। অঁ, তোমাৰ ABS থকা হয়, ডাবল চিট এইখন আছে 350 ক্লাছিক। অঁ, এইখন তোমাৰ পৰিব 145 পৰিব। তাৰপিছত গোটেইখিনি বাইক নকওঁ, যিখিনি বেছি পপুলাৰ হয় বাইকখিনি সেইখিনি জানিম। ডিস্কভাৰখন এনেকুৱা আছে 35 ৰেঞ্জত লাগিলে এনেকুৱা আছে। এইখন আছে 45 হ'ব। এইখন HF ডিলাক্স হয়। এইখন 2019 মানৰ হ'ব। এই পালচাৰখন কওক। পালচাৰ আছে, এইখন তোমাৰ 58 মান হ'ব। পালচাৰ 150 58। এইটো কোনটো মডেলৰ হয়? 2017 মডেল হয়। 2017। এইখন এক্টিভা তোমাৰ পৰিব 55,000। 2018 মডেল হয়। এইটো 5G। আৰু ডিস্কভাৰ আছে, এইখন তোমাৰ 35 পৰিব। এইখন 12 মডেল। তাৰপিছত এণ্টক এইখন হয় তোমাৰ 19 মডেল। 2019। এইখন 30,000 টকা পৰিব। 30,000 ন? ইয়াত কিমান চলিছে ইয়াত চাব পাৰি নহয় ন? এইখন তোমাৰ চলি আছে ৰানিং 4 ৰ'বা 21,000 চলি আছে। 21,000 চলিছে স্কুটিখন। TVS এণ্টক। আৰু আপাচিখন কওক। আপাচিখনৰ দাম 45 মানত আহিব। 45 ন? এইখন নতুন মডেল, এইখন এভেঞ্জাৰ এইখন নতুনখন। অঁ, এইটো হয়। আৰু এইখন তোমাৰ পৰিব 85,000, এভেঞ্জাৰ 220। এইখন তোমাৰ 2019 লাষ্টৰ। অঁ, 2019 লাষ্ট ন? NS আছে, NSখন আছে। এইখন NS 160খন আছে। আৰু এখন 200 আছে। 200খন পৰিব তোমাৰ 70,000 আৰু এইখন পৰিব 65,000। এইখন 65 আৰু সেইখন 70। সেইখন 200 আৰু এখন 160। কিবা এটা কম বেছ কৰিব পৰা যাব। এখন SZ-RR আছে, এইখন তোমাৰ পৰিব। এই NSখনৰ 200খন কিমান চনৰ বুলি ক'লে? NSখন তোমাৰ চাই দিব লাগিব। এইখন তোমাৰ 2016 মানৰ হ'ব লাগে। অঁ, আৰু এইখন আছে তোমাৰ SZ-RR। SZ-RRখন ডিস্ক থকা হয় এইটো, আৰু ডিস্ক থকাখনো থাকে। অঁ, ডিস্ক আছে এখনত ন? এইখনৰ পৰি যাব তোমাৰ 50,000 মানত আহিব। তাৰপিছত এই চবতকৈ চকুত লগা এখন আছে ডিউক 200। এইখনৰ বিষয়ে কৈ দিয়ক অকণমান। এইখন 145 পৰিব। 145? এইখন 13,000 চলি আছে। অঁ, মাত্ৰ 13,000 চলিছে। 2019 চনৰ হয়। 2019 চনৰ। কম বেছ হ'ব ল'লে। আপোনালোকে চাই ল'ব পাৰিব। নম্বৰটো দেখাই দিছোঁ আপোনালোকক। AS03Y8519। ডিটেইলছটো চাই ল'ব পাৰিব কিমান চনৰ হয়। আৰু এইখন আছে একদম ব্ৰেণ্ড নিউ স্কুটি এখন আছে। হোণ্ডা ডিঅ' এখন ব্ৰেণ্ড নিউ স্কুটি, পুৰা চিকচিকীয়া হয়। ষ্টেচনৰ হয়। অঁ, এইখন পৰি যাব তোমাৰ 55 মান যাব। 55 ন? 53 এনেকুৱা থাকি যাব। আৰু এইফালে ডিউক এখন আছে, আৰু এখন আছে বুলেট। 2019 মডেলৰ 19 এইখন লাষ্টৰ হয়। এখন 19ৰ লাষ্টৰ। নৱেম্বৰ ডিচেম্বৰ মানৰ হ'ব। অঁ, এইখনো তোমাৰ 16,000 চলি আছে। এইখনো এই 140ৰ ভিতৰত আহি যাব। 140 ভিতৰত আহি যাব ন এখন? আৰু সেইখন কিমান ক'লে? 135 নে কিমান ক'লে? 145। অঁ, 145 আৰু এখন 130। এইটো কালাৰ অকণমান ডিমাণ্ড আছে। দামটো বেছি। অঁ, সেইটো KTM-ৰ হেৰিটো। আৰু কম বেছ হৈ যাব ল'লে তোমাৰ যদি আহি যায়। অঁ, মোৰ চেনেলটোৰ নামটো কৈ দিলে আপোনালোকে অকণমান ডিছকাউণ্ট পাই যাব। মই আগৰ ভিডিঅ' এটা বনাই গৈছোঁ, আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া থাকিব, আপোনালোকে চাই ল'ব ভিডিঅ'টো। আৰু বাহিৰত কি বাইক আছে চাই লওঁ। আৰু এখন আছে ডমিনাৰ 400। যোৱাবাৰ এখন দেখাই গৈছিলোঁ বাৰু। এখন ডমিনাৰ 400 বেছি দিন নাই হোৱা এখন লোৱা। 6 মাহমান হৈছে নেকি? অঁ, তাকে ডিছকাউণ্ট আছে। ডিছকাউণ্ট আছে। 180 টকাৰ গাড়ীখনৰ দাম নহয়। আকৌ ডিছকাউণ্টো হ'ব। তাত ট্ৰান্সফাৰ, ইঞ্চুৰেঞ্চ, চব গোটেইখিনি আমি কৰিম। ট্ৰান্সফাৰ দ্বিতীয় পিছত ট্ৰান্সফাৰলৈকে আমি কৰিম। চব কৰিব ন? 180 বুলি কৈছে। আৰু অকণমান কম বেছ হৈ যাব ন? কিমান চলিছে এখন? এখন চাই দিব লাগিব। তোমাৰ বেছি চলা নাই, ৰানিং আছে। এখন টেষ্ট ড্ৰাইভ কৰিবলৈ দিয়ে নে? এনগাইজ ইয়াত ডমিনাৰ 400খনৰ কাৰণে বেলেগ এদিন আহিম, আৰু বেলেগ পূৰা কমপ্লিট ভিডিঅ' এটা বনাম ডমিনাৰ 400ত টেষ্ট ড্ৰাইভৰ। আৰু
মাত্ৰ 6 মাহ হৈছে এখন বাইক আপোনালোকে ভালকৈ চাই ল'ব আৰু গোটেই লাইনত স্কুটি আছে লাগিলে এইবিলাক 60-65 কে আছে 60-65 এইখন আছে ইয়ামাহা আলফা বুলি কয় এইখন 2015 হয় 2015 এখন 35,000 হ'ব এখন এক্টিভা আই এখন লেডিছে বিচাৰে এখন দিছে লেডিছৰ কাৰণে এখন পাতল বাইক এখন তোমাৰ পৰি যাব 45 মান আৰু এইখন বাৰু কাৰ আছে লেডিছৰ কাৰণে এখন পাতলা কাৰ লাগিলে 35 মান পাই 2019 ৰ মডেল হয় আৰু এইখন টিভিএছ জুপিটাৰখন আছে এখন ডিমাণ্ডত থাকে অকমান দাম এখন 50 ৰ ওপৰত যাব 50 ওপৰত যাব কিমান হয় এখন মডেলটো এখন 2019 ৰ হয় 2019 আৰু অকমান কম ৰেটতো আছে স্কুটি পেপ লাগিলে 25000 এনেকুৱা স্কুটি 25000 মান টকাটো পাই যায় 25000 পাই ষ্টক আছে আৰু সাৰ্ভিচিঙত আছে কিছুমান আছে তো বাহিৰত কি বাইক আছে আৰু কি স্কুটি আছে চাই লওঁ এইফালে প্ৰথম গ্লেমাৰখন আছে গ্লেমাৰখনৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম হণ্ডা গ্লেমাৰ এখন তোমাৰ 2012 মানৰ হ'ব এখন 35000 হ'ব 35 ন 35তে তোমাৰ সব কাগজ আমি কৰি দিম আৰু তোমাৰ টায়াৰ চায়াৰ পৰা আদি কৰি সব ভাল হৈ আছে টায়াৰকেইটা পুৰা নতুন হৈ আছে চাই লওক এখন তোমাৰ অকমান কম ৰেটত লাগিলে 35 মানত পাই যাব এখন হণ্ডা চিবি টুইষ্টাৰ বুলি কয় এখন NS 200 আছে এখন 48000 মানত আহি যাব NS এখন প্ৰথম মডেলটো নিবা প্ৰথম মডেলটো হয় এখন কিমানত কৈছিলে দামটো এখন তোমাৰ 48 মানত আহি যাব 48 মানত ন আন্ডাৰ 50 আহি যাব এখন 220 খন আপাচি এখন আছে এখন আপাচিখন তেনেকৈ 50 আন্ডাৰ আহি যাব 45 আন্ডাৰত আহি যাব এখন 220 আছে 220 এখন তোমাৰ 15 মডেল হয় 2015 ৰ অকণমান খালি এখনৰ দাম হ'ব গাড়ীখন দামত কিনা আছে কিছুমান গাড়ী 2 টকা দাম বাকী চব কম দামতে পাব টায়াৰ চাৰ চব নতুন হৈ আছে পুৰা টায়াৰ গ্ৰিপটো চাই লওক আপোনালোকে টায়াৰ পৰা এখন 60 ওপৰত হ'ব দাম 60 ওপৰত ন বাকী স্প্লেণ্ডাৰ লাগিলে 45000 কে আছে 45000 পৰা ষ্টাৰ্ট হ'ব এইফালে চ' গাইছ ইয়াত টিভিএছৰ হেভি ডিউটি এখন আছে XL 100 হেভি ডিউটি তো এইখনৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম 19 হয় এখন জানুৱাৰী মানৰ হ'ব চাগে জানুৱাৰী ফেব্ৰুৱাৰী এইখনৰ দাম 40 ৰ ভিতৰত আহি যাব আৰু 40 ৰ ভিতৰত ইয়াত দুটা মডেল থাকে এটা সেলফ থকা থাকে এটা সেলফ নথকা থাকে এইটো সেলফ আছে মানে সেলফ থকাটো হয় দামটো কম বেছি দাম থকাটো লাগিলে 20-25 টকাত পাই যায় চ' ইয়াত স্প্লেণ্ডাৰ আছে টিভিএছ আছে আপাচি ধেৰ আছে পালচাৰ চ' গোটেইখিনি দেখাব নোৱাৰিম আপোনালোকক ভিডিঅ'টো বহুত দীঘল হৈ যাবগৈ 35ৰ পৰা ষ্টাৰ্ট কৰে 25 তেনেকৈ চব ৰেট বেলেগ বেলেগ এই মেষ্ট্ৰখনৰ কথা কৈ দিয়ক মেষ্ট্ৰখন অকণ ডিমাণ্ডত থাকে 40000 হ'ব এখন 40000 হ'ব কিমানৰ এখন 2016 হয় 2016 এখন 40 ভিতৰত আহিব এখন চ' এইবোৰ পালচাৰ স্প্লেণ্ডাৰ এখন নতুন বাইক চ' আপোনালোকে চাব পাৰিব বহুতো বাইকছ আছে আৰু এইফালে গাড়ীও আছে গাড়ীৰ কাৰণে বেলেগ এদিন ভিডিঅ' বনাবলৈ আহিম আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ইনফৰ্মেটিভ পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু ৰুমটোৰ এটা কণ্টেক্ট নম্বৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব চ' আপোনালোকে কণ্টেক্ট কৰিব পাৰিব মোৰ চেনেলটোৰ নামটো কৰি যদি আপোনালোকে আহে ইয়াত অকণমান ডিছকাউণ্ট পাব চ' আজি ভিডিঅ'টো ইমানতে হৈছোঁ নেক্সট ভিডিঅ'ত লগ পাইছোঁ তেন্তে বাই